নমস্কাৰ বন্ধুসকল, মই মৃন্ময় মেধি মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা খুব সোনকালে উঠিলোঁ। আচলতে আজি সোনকালে উঠাৰ কাৰণো আছে। যিয়ে নহওক, আজি মোৰ ইউটিউব চেনেলত আপোনালোকক মই কবিতা নিদিওঁ, আজি এটা ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হয় নাজানো, তো বলকচোন আজি ক'ত কি কৰোঁ, কিয়নো ইমান সোনকালে উঠিলোঁ, সকলোবোৰ জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া শ্বুটিং কৰি আছোঁ, তাৰপিছত যিমান পাৰোঁ আপোনালোকক শ্বুটিং কেনেকৈ কৰে শ্বুটিংবোৰ দেখাবলৈ চেষ্টা কৰিম। আজি মোৰ শ্বুটিং আছে ৰেঙনি চেনেলত, সত্যমেৱ জয়তে বুলি চিৰিয়েল এখন আহি আছে নতুনকৈ। আপোনালোকে চাব, এইখন চিৰিয়েলখন খুব ধুনীয়া চিৰিয়েল। আচলতে গুৱাহাটীত এইটোৱে বৰ প্ৰব্লেম, ট্ৰেফিক জাম বিৰাট। দেখিছেনে, ইমান ৰাতিপুৱা ট্ৰেফিক জাম লাগিলেই, ইমানেই ট্ৰেফিক জাম। সেইকাৰণে আকৌ বেছি এতিয়া ভিডিঅ' নবনাওঁ, গৈ কিনে তাত আপোনালোকৰ শ্বুটিং দেখাম দেই। এতিয়া আহি পালোঁ শ্বুটিং, ৰেঙনি অফিচ। অঁ, এইটো আমাৰ ৰেঙনি অফিচ। এতিয়া এইটো মোৰ মেকআপৰ ৰুম, এতিয়া মেকআপ ল'ম। আচ্ছা, মই আহি থাকোঁতে আপোনালোকৰ আগত মই কৈছিলোঁ যে সত্যমেৱ জয়তে বুলি। আচলতে নামটো চেঞ্জ হৈছে, মই বহুদিন শ্বুটিঙত অহা নাছিলোঁ, যাৰ কাৰণে নামটো চেঞ্জ হৈছিলে। আচ্ছা, আমাৰ মেইন ডাইৰেক্টৰ চিৰিয়েলখনৰ, ইফালে আহক না। बहुत क्यूट गुलू मुलू है हमारा डायरेक्टर, है ना? कुछ बोल दीजिए ना मेरा चैनल बारे में। इनके चैनल को सब्सक्राइब करिए आप लोग, और देखिए हमारा सीरियल भी देखिए। इनके यूट्यूब पे आता रहेगा हमारा ब्लॉग, हमारे सीरियल के बारे में जो भी ब्लॉग होगा। थैंक यू मुकेश जी, वेलकम। मैं हिंदी बर धुनिया कब जानो आपको। और एया आमार एजन डाइरेक्टर सुरज दा, कওক किबा এটা। ভাল লাগিলে আমাৰ যিটো চিৰিয়েলটো আহি আছে, আপোনালোকে চাব আৰু আশীৰ্বাদ কৰিব যাতে আমি ভালদৰে কাম কৰি যাব পাৰোঁ। আৰু আমাৰ সৰু ভাইটিৰ তাৰো ছাবস্ক্ৰাইব কৰিব, শুভেচ্ছা থাকিল। আৰু হেৰি, আমাৰ চিৰিয়েলখনৰ নামটো কৈ দিয়ক। অপৰাধী অনুসন্ধান। অপৰাধী অনুসন্ধান নামটো চেঞ্জ হৈছে, অপৰাধী অনুসন্ধান। তো আৰু পিছ মুহূৰ্তত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি থাকিম আমাৰ শ্বুটিংবিলাক কেনেকৈ কি হয়। শ্বুটিং আৰম্ভ হ'লোঁ, শ্বুটিং আৰম্ভ কৰিবৰ কাৰণে চব সাজু হৈ আছে এতিয়া। কনিষ্টবল চেলুট মাৰা, চেলুট চেলুট, আইয়া কি চেলুট মাৰিছে। আমাৰ চিৰিয়েলখনৰ কথা কৈ দিয়া। চিৰিয়েলখনৰ নাম অপৰাধ অনুসন্ধান। য়েছ, সকলোৱে চাব। বঢ়িয়া। শ্বুটিঙৰ কাৰণে সকলোৱে সাজু হৈ আছে। এয়া আমাৰ, এয়া হৈছে পুলিচ এজনে মোক খালি পিটিব আহে সদায় মোৰ ইউটিউব চেনেল। অঁ ভালকৈ পিন্ধি ল'ব লাগিব ন? অঁ, ভালকৈ পিন্ধি লওক বাৰু, কথা নাই। থেংক ইউ। পুলিচৰ ইজ্জত খাই পেলাইছে আধা পিছত। আৰু দেখাই থাকিম যিমান পাৰোঁ। এতিয়া প্ৰথম শ্বট দিবলৈ আৰম্ভ হৈছেতো, আৰু অকণমান পিছত আপোনালোকক দেখাম। ইয়াক এনেদৰে খোজ কৰি লাভ নহয়, বেলেগ ব্যৱস্থা কৰিব। সদায় মেছেজ কৰোঁ, তাই ৰিপ্লাই মেছেজ কৰোঁ, তাই ৰিপ্লাই নিদিয়ে। সদায় মেছেজ কৰোঁ, এনেকৈ ক'ব পাৰে মেছেজ কৰোঁ, ৰিপ্লাই মাথা বেয়া হৈ গ'ল। মোৰ ঘৰত থাকি মোকে পাত্তা নিদিব, এইটো হ'ব নোৱাৰি। আৰুতো পাবই লাগিব। সদায় মেছেজ কৰোঁ, ৰিপ্লাই নিদিয়ে, মেছেজ কৰোঁ, ৰিপ্লাই নিদিয়ে, আৰু মোৰ সহ্য নহ'ল। আৰু সেইদিনাই হঠাৎ তাইলৈ মই মনত পৰিল, আৰু মই তাইলৈ ফোন কৰিলোঁ। ৰিচিভ নকৰিলে চাবাক এইটো কেনেকুৱা? চিধাই গৈ মই তাৰ পিছত কৈছোঁ
বাহিৰত শ্বুটিং কৰিব আছোঁ এতিয়া বাহিৰত শ্বুট লৈ আছোঁ আমি ইমান ধুনীয়া এটা লোকেশ্যন ইয়াত ঠাণ্ডা পৰিৱেশ সুন্দৰ লোকেশ্যন এটা আৰু ইয়াতে আমাৰ শ্বুটিং চলিব এতিয়া শ্বুটিং চলি আছে আমাৰ অলপ আগতে মোক বৰ বেয়াকৈ পিটিছে এইখন থানাত এইজন মানুহ নাই নাই মই বেয়াকৈ পিটা নাই ভালকৈ পিটিছোঁ কেৱল মোক পিটিবৰ কাৰণে আহে বেলেগ নহয় হা আমাৰ ডাইৰেক্টৰ এছিষ্টেণ্ট ডাইৰেক্টৰ একেটাই ভিতৰত অকণমান আন্ধাৰ চলি আছে মই অকণমান বাহিৰত ওলাই আহিলোঁ এনেকৈ আমাৰ শ্বুটিংবোৰ চলে আৰু চিৰিয়েলখন আপোনালোকে চাব আহি আছে অতি সোনকালে যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ শ্বুটিং কেনেকুৱা পালে শ্বুটিংবোৰ কমেণ্টত জনাব ধুনীয়াকৈ আৰু ইয়াৰ পিছত আৰু বেলেগ আৰু বনাবলৈ চেষ্টা কৰিম আৰু কবিতা মাজে মাজে দি থাকিম কবিতাবোৰ পাই থাকিব আপোনালোকে আৰু বিশেষকৈ মোৰ চেনেলটো আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো আপোনালোকে আগুৱাই নিব আপোনালোকৰ মৰমৰ অবিহনে আমাৰ একো নাই আপোনালোকে মৰম কৰিলেহে আমি আগুৱাই যাব পাৰিম ধন্যবাদ আজিৰ কাৰণে মোৰ ব্লগটো এইখিনিতে সমাপ্ত কৰিছোঁ